বাবে বাপৰে কমেণ্টছত কিমান যে প্ৰশ্ন কৰিছে মোক কি হ'ল বা কিয় ব্লগছ দিয়া নাই আনকি মোৰ মাহী আৰু চিনাকি মানুহকো বহুতে সুধি পঠিয়াইছে যে কিয় ব্লগ দিয়া নাই সুধিবচোন বৰষাক আচলতে মোৰ গাটো ভাল নাছিলে বন্ধু-বান্ধৱীসকল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ ভাল খবৰটিৰ বাবে আছিলে সকলোৱে বাট চাই বৰষাৰ মুখেৰে শুনক আচলতে কথাটো কিমান সত্য আজি 2 মাহমানৰ পৰা বৰষা ৰাণী বিষয়া কোন ধৰণৰ অনুষ্ঠানত আমি দেখা নাই আৰু নিজৰ ইউটিউব চেনেলটোতো ব্লগ দিয়া আমি দেখিবলৈ পোৱা নাই যাৰ বাবে সকলো অনুৰাগীয়ে এইটো বিশ্বাস কৰি লৈছিল যে সঁচাকৈ বৰষা ৰাণী বিষয়াৰ ফালৰ পৰা আছে ভাল খবৰ আৰু সেই অপেক্ষাতে আছে সকলোবোৰ অনুৰাগীসকলে আৰু আজি ফাইনেলি বৰষা ৰাণী বিষয়াই মুখ খুলিলে এটা গাটো ভাল নাছিলে বুলি ক'বলৈও ভয় নহয় গা ভাল নাছিলে বুলি কওঁতে ইউটিউবত কেইবাটাও ভিডিঅ' জ্বলে যে বৰষা ৰাণী বিষয়া প্ৰেগনেণ্ট মই বাৰু আশীৰ্বাদ হিচাপে লৈছোঁ কিন্তু তেনেকুৱা কিবা খবৰ থাকিলে মই নিজে আপোনালোকক জনাম চব ভগৱানৰ দেন ভগৱানে কৰিলে আপোনালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় তেনেকুৱা এটা খবৰ আপোনাক প্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া যিয়ে 41 বছৰ বয়সত মাতৃত্বৰ অনুভৱ পাবলৈ সাজু হৈছে এই খবৰে সমগ্ৰ অসমবাসীক যেন এক অভূতপূৰ্ব আনন্দ আৰু উৎসাহেৰে ভৰাই পেলাইছে বছৰ বছৰ ধৰি নিজৰ অভিনয়ৰ জৰিয়তে অসমবাসীৰ হৃদয়ত স্থান লাভ কৰা সেই বৰষা ৰাণী বিষয়া এতিয়া নিজৰ জীৱনৰ এক বিশেষ অধ্যায়লৈ আগবাঢ়িছে হয় বন্ধুসকল মাতৃত্বৰ এনে সিদ্ধান্ত কেৱল ব্যক্তিগত সন্তুষ্টিৰ ক্ষেত্ৰতেই নহয় ই যেন বহুজনৰ বাবে এক আশাৰ উৎসৱ হৈ পৰিছে 41 বছৰ বয়সত মাতৃত্বৰ বাবে আগবঢ়া অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তই সমাজত এক নতুন ধাৰণাৰ প্ৰতিস্থাপন কৰিছে আজিৰ সমাজত বয়সক লৈ বহুত বিধি নিৰ্দেশ আৰু সীমাৰেখা অঁকা হয় কিন্তু বৰষা ৰাণীয়ে দেখুৱাইছে যে মাতৃত্বৰ অনুভৱৰ বাবে কোনো বয়সৰ সীমা নাই তেখেতৰ এই সিদ্ধান্ত বৰ্তমান মহিলাৰ বাবে এক সাহসিক পদক্ষেপ যি বয়সৰ বেৰৰ মাজত বন্দী নহৈ নিজেই নিজৰ জীৱনৰ বাছনি কৰিবলৈ শিকাইছে বহু বছৰ ধৰি অভিনয় জগতত চিনাকি মুখ হৈ থকা বৰষা ৰাণীৰ এই পদক্ষেপে তেখেতৰ জীৱনক নতুনকৈ চিনিবলৈ এক সুযোগ দিছে অভিনয়ৰ পৰা মাতৃলৈ এক বিশেষ যাত্ৰা য'ত দায়িত্ব আৰু অনুভৱৰ মাজত এক নতুন পৰিসৰ আৰম্ভ হৈছে অসমীয়া সমাজত বৰষা ৰাণী বিষয়াৰ মাতৃত্বৰ খবৰে এক প্ৰকাৰে পৰম্পৰাগত চিন্তাধাৰাৰ ওপৰত নতুন পোহৰ পেলাইছে য'ত অভিনেত্ৰীগৰাকীৰ এই পদক্ষেপে জনাইছে যে জীৱনৰ যিকোনো মুহূৰ্তত নতুন আশা আৰু নতুন সুখৰ সন্ধান যেন সকলোৰে বাবে সম্ভৱ সকলোৱে বৰষা ৰাণীৰ মাতৃত্বৰ যাত্ৰাত আনন্দেৰে অংশগ্ৰহণ কৰিছে আৰু তেওঁক শুভকামনা জনাইছে তেখেতৰ সাহসিকতা অসমীয়া চিনেমাৰ অনুৰাগীসকলৰ বাবে এক অনুপ্ৰেৰণা হৈ থাকিব শেষত তেওঁৰ মাতৃত্ব আৰু ব্যক্তিগত জীৱন একেবাৰে স্নেহ আৰু সুখেৰে পূৰ্ণ হওক তাৰে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ এটা খুবেই ভাল খবৰ আহি পৰিছে কিয়নো 2025 চনৰ আৰম্ভণিতেই হয়তো এক নতুন অধ্যায়ৰ দিশে আগবাঢ়িছে বৰষা ৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা জীৱনৰ এই বিশেষ পৰ্যায়ত তেওঁলোকে পিতৃ মাতৃ হোৱাৰ সম্ভাৱনাৰ আনন্দত যেন মগ্ন হৈ আছে অভিনয় জগতত কুঁহিপাতৰ দৰে মুকলি হোৱা বৰষা ৰাণীয়ে এতিয়া নিজৰ ব্যক্তিগত জীৱনত নতুন আশাৰ কুঁহিপাতৰ অপেক্ষা কৰিছে অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা জীৱনৰ এক অনন্য গৌৰৱৰ অংশীদাৰ হবলৈ সাজু হৈছে বৰষা ৰাণী বিষয়া যিয়ে নিজৰ অপূৰ্ব অভিনয় প্ৰতিভাৰে অসমবাসীৰ হৃদয়ত এখন বিশাল স্থান দখল কৰি আহিছে এতিয়া ব্যক্তিগত জীৱনত এক নতুন দায়িত্ব আৰু আনন্দৰ নিচেই ওচৰত নিজৰ সন্তানক আঙুলিত ধৰি নতুন পথত আগবঢ়াৰ এই অভিজ্ঞতা তেওঁৰ বাবে যেন এক অতুলনীয় অনুভৱ হ'ব ভাস্কৰ বৰুৱা যিয়ে সদায় বৰষা ৰাণীৰ হাতত হাত ধৰি আগুৱাই আহিছে এতিয়া যেন পিতৃ হোৱাৰ অপৰিসীম আনন্দৰ অনুভৱ কৰাৰ দিশে গতিশীল তেওঁ সমগ্ৰ অসমবাসীয়ে যেন আনন্দিত হৃদয়েৰে তেওঁলোকৰ জীৱনৰ এই নতুন অধ্যায়ৰ শুভাৰম্ভৰ অপেক্ষা কৰিছে নতুন বছৰৰ আৰম্ভণিতেই এই সুখবৰে সকলোৰে মুখত হাঁহি আৰু হৃদয়ত অকণমান সপোন লৈ আনিব শেষত আমিও আমাৰ চেনেলৰ ফালৰ পৰা পৰিয়ালৰ এই নতুন সদস্যৰ প্ৰৱেশে যেন তেওঁলোকৰ জীৱনলৈ মৌন সুখৰ বতৰা লৈ আনক তাৰে নমস্কাৰ মই বৰষা ৰাণী বিষয়া আজি এক বিশেষ কাৰণত এই ভিডিঅ'টো কৰিছো আপোনালোকৰ অতিকৈ মৰমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া এইবাৰ সঁচাকৈয়ে মাতৃ হ'বলৈ ওলাইছে নিজৰ জীৱনৰ আটাইতকৈ ভাল লগা খবৰটি ছ'চিয়েল মিডিয়াৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে অসমবাসী ৰাইজক জনাইছে বন্ধু বান্ধৱীসকল আপোনালোকে এবাৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ অভিনয় চাই ভাল পায়নে যদিহে ভাল পায় তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব অভিনেত্ৰীগৰাকীয়ে যোৱাকালি তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত এটি পোষ্টৰ জৰিয়তে এনেদৰে নিজৰ ভাল খবৰটি অসমবাসী ৰাইজক জনাইছে
আপোনালোকে দেখিবলৈ পাইছে কেনেদৰে তেওঁ এগৰাকী বেবী এঞ্জেলক শ্বেয়াৰ কৰিছে আৰু লগতে লিখিছে যে মেক এ ড্ৰিম কাম ট্ৰু। আচলতে অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে তেওঁৰ এই বাতৰিটো ডাইৰেক্টলি জনোৱা নাই যদিও ইনডাইৰেক্টলি এতিয়া সকলোৱে সন্দেহ কৰিছে যে তেওঁ হয়তো এতিয়া